Hi guys, আজি মোৰ চেনেলটোলৈ স্বাগতম। সো গাইজ আজি গুৰু জয়ন্তী সবে মেখেলা চাদৰ পিন্ধিছে কাৰণে মইও পিন্ধিছো। এইটো মোৰ মা মায়াকো ৰবুৱে এতিয়া প্ৰসেছন হৈছে মই যাই আছো অকমান আগবাঢ়ি। সো গাইজ আপোনালোকে চাই যাওকচোন কি ধুনীয়াকৈ প্ৰসেছন কৰি আছে। আপোনালোকে শেষলৈকে চাই যাব, তেতিয়া বহুত ভাল লাগিব চাই কিনে। ইমান ধুনীয়াকৈ নাম ধৰি সকলোৱে যাই আছে দেখিছেনে? এয়া ইমান ধুনীয়া লাগিছে ন। মই মাৰ কাষতে আছিলোঁ দিয়কচোন। ইমান ধুনীয়াকৈ ভিডিঅ' কৰিছে মাই। এয়া কিমান মানুহৰ ভিৰ নক'ব আৰু। এখন ডাঙৰ ফিল্ড আছে ন, তাতে পূৰা ফুল হৈ গৈছে। এয়া মই এনেদৰে নাম ধৰি ধৰি কৈ আছিলোঁ। এটা কাষত মাহী আছে আৰু এটা বা। বাকী চব নিজৰ মানুহে লাগে আমাৰ সকলোকে। চাওকচোন ইমান ধুনীয়া লাগিছে পৰিৱেশটো। সকলোৱে নাচি বাগি নাম ধৰি মানে ইমান ভাল লাগিছে ন। এয়া ডাঙৰীয়া আহিছে, এয়া জগত বনীয়া ডাঙৰীয়া। এয়া কি ধুনীয়াকৈ নাম ধৰি ধৰি আহিছে তেখেতক সন্মানেৰে। আপোনালোকে চাই যাওকচোন। এয়া এতিয়া নাম ধৰা হৈছে অকণমান, আপোনালোকে চাই দিয়কচোন। আধা দিছোঁ কিন্তু। এয়া ডাঙৰ মানুহক এতিয়া সন্মান দিয়া হ'ব। এয়া প্ৰথমতে আমাৰ এঞ্জেলা বাইদেউক ধুনীয়াকৈ সন্মান গ্ৰহণ কৰা হ'ল। তাৰপিছত আমাৰ ডাঙৰীয়া জগত বৰণীয়া সন্মান দিয়া হ'ল ধুনীয়াকৈ। ক্ষমা কৰিব কিবা যদি ভুল হৈছে মোৰ কোৱাত, আপুনি চাই লওক। গাইজ আপোনালোকে বেয়া নাপাব, ক্ষমা কৰিব। আমি এঞ্জেলা চাংমাৰ বাইদেউৰ মই আপোনালোকক মানে দিব নোৱাৰিলোঁ। ধুনীয়াকৈ ভাষণ দিছিলে, আপোনালোকক মানে এনেকৈ দেখাব লগা হ'ল। আপোনালোকে মোক ক্ষমা কৰি দিব। এই ডাঙৰ মানুহজনে ক্ষমা কৰিব গাইজ। অকণমানি বক্তৃতা আপোনালোকক শুনাব পালোঁ। আশা কৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই গাইজ।